নীলাৰ আবৃত্তিৰে কবি ডি জুনিয়ৰৰ কবিতাৰ শিৰোনাম প্ৰেম অমৰ সৃষ্টি। অমৰ প্ৰেম কাহিনী শ্বাহজাহান মমতাজৰ। আজিও লাখ লাখ জনতাৰ সমাগম শ্বাহজাহান মমতাজৰ প্ৰেম প্ৰতীক তাজমহললৈ। আধুনিকতাৰ বাও লগা সভ্যতাৰ মুখা পিন্ধা কিছুসংখ্যক মানুহৰ প্ৰেম ভাৱধাৰাত নতুন কথা। প্ৰেম হেনো দুটি দেহৰ মিলন। উঠন বুকুত লৈ ৰক্তবৰ্ণ উঠত মধুপান কৰি মাদক দ্ৰব্যৰে বিলীন হোৱাটোৱে হেনো প্ৰেম। মানুহবোৰ কিয় ইমান নিকৃষ্ট মনৰ? প্ৰেম শব্দটোকে হেনো এতিয়াও অশ্লীল কৰি পেলাইছে। প্ৰেমিকবোৰ হেনো বেকাৰ প্ৰেমিক। প্ৰেমিক নহয়, প্ৰেমৰ নামত কলংকিত বিলাসী সুৰাৰে মগ্ন নিৰ্যাতনকাৰী সিহঁতবোৰৰ বাবে প্ৰেমিকবোৰক নকৰিবা অপমান, নকৰিবা বদনাম। দুৰ্দান্ত প্ৰবৃত্ত হৃদয়ত সত্য প্ৰেমিক এতিয়াও আছে সাঁচি ৰখা প্ৰেমিক। প্ৰেমিকাৰ মৰমৰ শিকলিডাল উজ্বলাই তোলক জীৱন জোৰাৰ এনাজৰীৰে। এইখন নিচেই সৰু পৃথিৱী। প্ৰেমিক নাথাকিলে পৃথিৱীয়েই নাথাকিব। বিধাতাৰ লিখন প্ৰেম আত্মাৰ মিলন নহয় এখন